ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকক এই ভিডিঅ'টো ভাল লাগিব তোমালোকে এই ভিডিঅ'টোৰ পৰা কিছু কথা জানিব পাৰিবা কিন্তু এই ভিডিঅ'টো এতিয়া লাইক কৰি দিয়া আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী এইবছৰ এইচএছ এক্সাম দিছে আৰু তোমালোকে হয়তো ভাবি আছা যে তোমালোকে স্কুটিখন পাবা নে নাই বা কিমান শতাংশ লাগিব ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে স্কুটিখন পাবলৈ হ'লে তোমালোকক সকলোৱে ফাৰ্ষ্ট ডিভিজন পাব লাগিব ছোৱালীবিলাকে 60% আৰু ল'ৰাবিলাকে 75% পাব লাগিব আৰু জুন মাহৰ ভিতৰতে সকলোকে স্কুটিখন প্ৰদান কৰা হ'ব কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো নাপাব পৰা ইয়াৰ কাৰণে আবেদন কৰিব লাগে কাৰণ তোমালোকৰ বহু ছাত্ৰ ছাত্ৰীয়ে এইবাৰ আন্দোলন কৰিছে যে আগৰ নিচিনাকৈ যাতে এইবাৰ 60 আৰু 75%ত স্কুটিখন প্ৰদান কৰে কিয়নো হঠাতে ডিচিজন চেঞ্জ কৰাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰী স্কুটিখনৰ পৰা বঞ্চিত হ'ব পাৰে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট কৰিবা যদি কিবা অসুবিধা থাকে তোমালোকৰ